হাই গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ কেনেকুৱা সকলো নিশ্চয় ভালে আছে নহয় জানো? মই বৰ্তমান ভালেই বাৰু মোৰো। আৰু এয়া দেখিছে আজি ছোৱালী আৰু বোৱাৰী মানে ভাই বোৱাৰী আৰু মই দেউতা মানুহজন আমি সকলো আজি ফুৰিবলৈ বুলি যাবলৈ ওলাইছোঁ। ক'ত যাওঁ আৰু কাৰ ঘৰলৈ যাওঁ আপোনালোকক দেখাওঁগৈ ব'লকচোন বাৰু। এয়া দেখিছেনে ষ্টেচন এটাত ট্ৰেইন এখন ৰখাই থৈছে আৰু আহি আমি পাই গ'লোহি এইয়া পেহীৰ ঘৰ। দেখিছে আজি আচলতে আহিছিলোঁ আমি নামৰূপলৈ, নামৰূপ আমাৰ সৰু পেহীৰ ঘৰলৈ। এয়া পেহীৰ ঘৰ পাই গ'লোহি। এয়া আহি আমি চাহৰ জুতি লৈছোঁ। পেহীয়ে চাহ ৰেডি কৰিয়ে ৰাখিছিলে, সকলোৱে বহি একেলগে চাহ একাপ খালোঁ। আৰু দেখিছেনে মোৰ ড্ৰেছ চেঞ্জ হৈ গ'ল, মানে মই কিবা এটা কৰিব লাগিব আৰু এতিয়া কাম, সেইটো কাৰণে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু চাহকাপ খাই লওঁ আমি। অকণমান দুপিছমান দি দিয়ক আহি চবেই লগতে খাওঁ। এই মেকুৰীজনীও খাই ধুনীয়াকৈ চাই আছে। সকলোৱে লগে ভাগে এসাঁজ খালোঁ পেহীৰ ঘৰত, ভাল লাগিলে। আচলতে বহুত দিনৰ মূৰত অহা হ'ল পেহীৰ ঘৰলৈ এইবাৰ। এয়া চাওক পেহীয়ে ইমান ধুনীয়াকৈ বনালে আৰু এয়া খাই বৈ পুৰা তামোলৰ মুহূৰ্তি দেই। এয়া চাওক পেহাই আমাৰ কাৰণে গিফ্ট আনিছে, কোনযোৰ পচন্দ হয় নিজেই লৈ লওঁ বুলি। চাওকচোন কোনযোৰ পচন্দ হৈছে বাৰু, কাপোৰকেইযোৰ চবেই ধুনীয়া নহয় জানো বাৰু। সকলোৱে মিলিজুলি পেহী ঘৰত এসাঁজ তৃপ্তিৰে খালোঁ আৰু এয়া খাই বৈ ঘৰলৈ বুলি আমি উভতিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ নেক্সট এটা ভিডিঅ' লৈ মই আপোনালোকক লগ পাম। আজিলৈ বাই বাই, সকলো ভালে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। কেনেকুৱা লাগিলে কিন্তু কমেণ্টত জনাই থাকিব।